Hello friends, welcome back to our channel. যেহেতু ভিডিওটোৰ থাম্বনেলটো চাই আপুনি ক্লিক কৰিছে তেনেহলে ভিডিওটো হেকলৈ চাই থাকিব কাৰণ আজিৰ এই ভিডিওটোৰ প্ৰস্তুত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য এটা বেলেগ ধৰণৰ সো আপুনি যদি ADRE 2.0 লগতে অসম চৰকাৰৰ বিভিন্ন পদৰ কাৰণে এপ্লাই কৰিছে তেনেহলে ভিডিওটো আপুনি হেকলৈ চোৱাৰ আপোনাৰ নিশ্চয় প্ৰয়োজন আছে কাৰণ ADRE 2.0 অনলাইন এপ্লাই সমাপ্ত হোৱাৰ পিছত আমাৰ হাতত এটা আচৰিত তথ্য আহি পৰিছে কি তথ্য আহি পৰিছে লগতে কি ধৰণৰ এই গোটেইখিনি তথ্য আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰিম যিখিনি তথ্য চোৱাৰ পিছত আপুনি হয়তো আৰু ADRE 2.0 লগতে অসম চৰকাৰৰ বিভিন্ন এক্সামৰ কাৰণে আপুনি পঢ়িবলৈ আৰু দ্বিগুণ উৎসাহ লাভ কৰিব বা মোটিভেশন পাব সো অনুগ্ৰহ কৰি ভিডিওটো স্কিপ নকৰি হেকলৈ চাই থাকিব লগতে আপুনি আমাৰ চেনেল যদি নতুনকৈ আহিছে তেনেহলে এনেকুৱা ধৰণৰ জব ৰিলেটেড যিকোনো আপডেট লগতে ADRE আপডেট পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ এই চেনেলটো বহুত দিন ধৰি ভিডিও আপলোড কৰা হোৱা নাই হে ভিডিওটো অলপ পাৰিলে আপোনাৰ বন্ধুলৈ শেয়াৰ কৰি দিব বন্ধুসকল আপুনি যদি ADRE 2022 ৰ এক্সামটো দিছিল তেন্তে আপুনি নিশ্চয় গম পায় যে ADRE 2022 ত গ্ৰেড 3 আৰু গ্ৰেড 4 ভ্যাকেন্সি মোট ভ্যাকেন্সি আছিল 26000 ওচৰা-ওচৰি তাত গ্ৰেড 4 ৰ ভ্যাকেন্সি আছিল প্ৰায় 14000 গ্ৰেড 3 আছিল প্ৰায় 10000 আৰু ড্ৰাইভাৰ আছিল প্ৰায় 1000 ৰ অধিক এনেকৈ টোটেল পদ আছিল প্ৰায় 26000 ওচৰা-ওচৰি আৰু এই পদবোৰৰ কাৰণে তেতিয়া এপ্লাই হৈছিল প্ৰায় 14 লাখতকৈ অধিক আৰু হেতু সময় যেতিয়া এই তথ্যটো আহিছিল যে 14 লাখ মানুহ এপ্লাই কৰিছে তেতিয়া আমি সকলোৱে ভাবিছিলো যে ইমান মানুহ এপ্লাই কৰিছে কিন্তু আপুনি যদি 2024 চন বা 23 চনৰ যে ADRE 2.0 ৰ এপ্লাই হৈছে তাত মুঠ ভ্যাকেন্সি আছিল 12600 ভ্যাকেন্সি আছে যত গ্ৰেড 3 গ্ৰেড 4 ড্ৰাইভাৰ গোটেইখিনি মিলাই পদ আছিল 12000 আৰু যেটো 2022 চনৰ ADRE ত অকল গ্ৰেড 4 ৰ পদে আছিল 14000 এতিয়া কথা হল মুঠ 12000 গ্ৰেড 3 গ্ৰেড 4 পদত এপ্লাই হৈছে ইতিমধ্যে ধৰি লওক 20 লাখতকৈ অধিক কি হয়তো বহুতে মোক কোৱেশ্চন কৰিব তেনেহলে আপুনি থাম্বনেলত মাত্ৰ 2 লাখ কিয় লিখিছে এইখিনি তথ্য আপোনালোকক দিয়া আছো কিন্তু আমি সকলোৱে জানো যে কেইদিনমান আগতে অসম চৰকাৰৰ ফালৰ পৰা যিসকলে ADRE গ্ৰেড 3 বা গ্ৰেড 4 এপ্লাই কৰিছে বা নকৰিছে তে সকলোকে এমপ্লয়মেন্ট যেহতৰ এক্সচেঞ্জৰ যিসকল ৰেজিষ্ট্ৰেচন আছিল তেওঁলোকক আকৌ ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিছিল ইয়াৰ আসলে মূল লক্ষ্যৰ উদ্দেশ্যটা আছিল যেহেতু আপুনি যদি চাওক যে 2022 চনৰ ADRE গ্ৰেড 4 পদত বহুতো গ্ৰেজুৱেট ল'ৰা ছোৱালীয়ে ইতিমধ্যে চাকৰি কৰি আছে বুলি আমি বহুতে হয়তো গম পাওঁ এইটো যাতে এইবাৰো ৰিপিট নহয় সেই উদ্দেশ্য আগত ৰাখিয়েই অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল পদক্ষেপ লৈছিল যে যিসকল ল'ৰা ছোৱালী ADRE নাইবা বিভিন্ন পদত এপ্লাই কৰিছে তেওঁলোকৰ কোৱালিফিকেশনখিনি আকৌ একবাৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেতিয়া ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ দিয়া হৈছিল যিসকল ল'ৰা ছোৱালীয়ে বা যিসকল কেণ্ডিডেটে ADRE 2.0 গ্ৰেড 4 ত আপুনি নিজৰ ডিগ্ৰীটো লুকুৱাই এপ্লাই কৰিছিল তেওঁলোকে হয়তো নিশ্চয় ধৰত পৰি যাব আৰু এইবাৰ এপ্লাই 20 লাখ হোৱাৰ আন এটা মুখ্য কাৰণ হৈছে যোৱা বছৰ আছিল 2022 চনৰ ADRE এক্সামটো আছিল এক্সাম এটা ফিজ এপ্লিকেশন ফি এটা দিব লাগিছিল কিন্তু 2022-23 চনত যেটো এপ্লাই হৈছে তেতিয়া ADRE 2.0 ত কোনো ধৰণৰ ফিজ দিব লগা হোৱা নাছিল আৰু ADRE যেতিয়া প্ৰথম অৱস্থাত অসম চৰকাৰৰ ফালৰ প্ৰায় 26000 নিযুক্তি পত্ৰ একেদিনাখন বিতৰণ কৰিলে তেতিয়া হয়তো বহুতে মোটিভেশন লাভ কৰিলে যে আমি চাকৰি এটা আমিও লাভ কৰিব পাৰো সেই উদ্দেশ্য ৰাখি 2023 চনত সকলোৱে যিসকলে পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিছে যিসকলে পঢ়া নাই তেওঁলোকে এপ্লাই কৰিছে এনেকৈ 20 লাখ আপোনালোকে এপ্লিকেশন আমি দেখা পাই আছো এতিয়া হয় এই 20 লাখ ল'ৰা ছোৱালীৰ মাজত মাত্ৰ 12000 চাকৰি আমি কেনে কইল যদিও এপ্লিকেশন 20 লাখ হৈছে তথাপি ইয়াৰ মাজত ৰি-ৰেজিষ্ট্ৰেচন বহুখিনি এপ্লিকেশন এনে ৰিজেক্ট হৈ যাব লগতে আপোনাৰ যেহেতু এপ্লিকেশন ফিজটো দিব লগা হোৱা নাছিল হে বহুতে এনে এপ্লাই কৰি থৈ গৈছে আপোনালোকে এটা বস্তু ধৰি লওক যে ইয়াৰ 90% এপ্লিকেশন এনে আছে অকল মাত্ৰ 10% অৰ্থাৎ 2 পৰা 3 লাখ মানুহৰ মাজত কম্পিটিশন কিনি হ'ব হে 2-3 লাখৰ মাজত 12000 চাকৰিটো ইমান সহজ নহয় হে আপোনালোকে ভালদৰে সিৰিয়াসলি প্ৰিপাৰেচন কৰিব লাগিব আৰু যদি আপুনি ভালদৰে প্ৰিপাৰেচন কৰিব বিচাৰে তেন কাৰণ মই নিজে এই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আৰু মই কেনেদৰে প্ৰিপাৰেচন কৰি আছো মোৰ প্ৰিপাৰেচন কেনেকৈ চলি আছে এই গুটিখিনি ভিতৰত নেক্সট এটা ভিডিও যদি আপোনালোকে বিচাৰে মই ডিটেইলছত আপোনালোকক প্ৰুফ দেখাবলৈ চেষ্টা কৰিম সো আজি আছিল এইখিনি ভিডিও আপোনালোকে ভালদৰে পঢ়ি থাকক মোটিভেশন নেহেৰাব ভালকৈ এক্সামৰ কাৰণে যেহেতু এক্সাম জুন জুলাই মাহত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰিব লগ পাম নতুন এটা আপডেট হতে টিল দেন টেক কেয়াৰ জয় আই অসম।